জন্মৰে পৰাই বড়ো সমাজৰ ৰক্ষণাবেক্ষণা আৰু উত্তৰৰ কাৰণে কাম কৰি আহিছে। বহুত বছৰ ধৰি আছিলে, কিন্তু আজি এই অঞ্চলতো 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত এমবি আৰু এফচুৱে চুক্তি কৰাৰ পিছত এই অঞ্চলতো শান্তি আহিব। সকলো আজি একত্ৰিত হৈছে আগবাঢ়ি যোৱাৰ কাৰণে। গতিকে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এই অঞ্চলৰ ৰাইজেও যাতে সুখ শান্তিৰে থাকিব পাৰে আৰু আগুৱাই যাব পাৰে। বিশেষভাৱে আজি এই অঞ্চলৰ শিক্ষা দীক্ষা এডুকেশ্যনটো চবচে গুৰুত্ব দিব লগা হৈছে আৰু বহুত অঞ্চলত বসবাস কৰি আছে, তাত ফৰেষ্ট ৰাইট পোৱা নাছিলে, কিন্তু এই যোৱা বছৰ প্ৰায় 1500 পালে। এইবাৰ DLCৰ পৰা 3000 অধিক মানে এইটো পাছ হৈ গ'ল। গতিকে ফৰেষ্ট ৰাইট একটো সকলো হোৱাৰ পিছত এই অঞ্চলত বাকী সমস্যাবিলাক লাহেকৈ সমাধান হ'ব। লাহে লাহে হ'ব। যিখিনি কণ্টিগুৱাছ হয় সেইখিনি চব গাঁও অন্তৰ্ভুক্ত হ'ব, যিখিনি কণ্টিগুৱাছ নহয় সেইখিনি গাঁও অন্তৰ্ভুক্ত হোৱাত অসুবিধা হ'ব। তো যিখিনি অন্তৰ্ভুক্ত হ'ব সেইখিনি অসম চৰকাৰৰ উন্নয়নৰ ইয়াতে কাম চলি থাকিব, ভাৰত চৰকাৰৰ চলি থাকিব, BTR চৰকাৰৰো উন্নয়নৰ কাম ইয়াত চলি থাকিব। BTR অন্তৰ্ভুক্ত নোহোৱা গাঁওবিলাক সুবিধাৰ পৰা বঞ্চিত হ'ব লাগিব। সুবিধাৰ পৰা বঞ্চিত নহয়, আমি চবে ভাৰতীয় নাগৰিক হয়, আমি চবে অসমৰে মানুহ হয়। চ' গতিকে আজি কাউন্সিলত থকাও সুবিধা পাব, কাউন্সিলত নাথাকাও সুবিধা পাব। ঠিক আছে। Ayo bu,